Hello guys, পুনৰ এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি ফাইনালি কেশৰ জোৰাখিনি পাই গ'লহি। কেশৰ জোৰা এইখিনি দেখিছে, ইয়াত কালাৰিঙত হ'ব। কেশবোৰ বিভিন্ন ধৰণৰ কালাৰ দিয়া আছে, দহি লগোৱা আছে। ইয়াত দেখিছে দহি বাতিবলৈ যিহেতু সময় নহয় প্ৰায় মানুহৰ, সেইবাবে মই ৰেডিমেড জোৰা লৈ আহিছো। অলৰেডি ৰেডি হৈ আছে সব জোৰা। या देखिसे जाक जेनेके लागे तेनेके दिया হয়। या देखिसे दही केशर डिजाइन लो या दही रंग मिलाई दिया होइसे। साइड पटिखिनि या देखिसे लगाय दिसे। सम्पूर्ण कापोरजोर रेडी হৈ আহিছে। या देखिसे आनरेडी केও আনিছিলো, কিন্তু ভাবিলো প্ৰায় মানুহৰ যেহেতু আজিকালি বিজি হৈ থাকে, দহি সহি লগাবলৈ অকমান সময়টো কম হয় মানুহৰ, সেইবাবে মই আপোনালোকলৈ প্ৰায় ৰেডি কৰা কাপোৰ আনিবলৈ চেষ্টা কৰো। ইয়া দেখিছে লৈ যাতে পিন্ধিব পায় আপোনালোকে, সেই বুলি ভাবিহে এই কাপোৰ কেইযোৰ আনিছো। কাৰোবাক যদি প্ৰয়োজন হয় ল'ব পাৰিব। এই কেশৰ জোৰা হয়। আজি অকল কেশৰ জোৰাকে লৈ আহিছো। আজি বেলেগ কাপোৰ নদখাও, অকল কেশৰ কাপোৰকে দেখাম আপোনাক। জোৰা এয়া দেখিছে ৰঙা হেউজিয়া ৰংটো প্ৰায় প্ৰত্যেকযোৰ কাপোৰতে দেখা গৈছে। ৰঙা ৰংটোৱে যিহেতু বগা কাপোৰ উজ্জ্বল কৰে, সেইবাবে হয়তো প্ৰত্যেকযোৰ কাপোৰতে ৰঙা ৰংটো দিয়া হৈছে। কাপোৰযোৰৰ লগতে ব্লাউজ পিচটো আহিছে। ব্লাউজ পিচটোত প্ৰতি এক লাইন দিয়া হৈছে। আপোনালোকৰ চইচ অনুযায়ী এইটো চিলাই ল'ব। বাকি সম্পূৰ্ণ কাপোৰযোৰ ৰেডি হৈ আছে। আজিলে ভিডিওটো ইমানেই। আপোনালোকৰ যদি ভাল লাগিছে এটা লাইক আৰু কমেন্ট কৰিবলৈ